মিঠু আমাকো বল খেলিব দে তহঁতক খেলিব নিদো মোৰহে বেট বল ঐ আমি ইহঁতক খেলিব নিদিওঁ যে ইহঁতে বহুত জোৰকে মাৰে নিদো না তহঁতক মই ইটোহে খেলিম ঐ আমাৰ টিভি চাবা আহিবিচোন দেম তহঁতক তহঁতে যে কালি আমাৰ বাৰীৰ পৰা আম আনিছিলে তহঁতে এটা উলিয়াই দে হাগিলেহে ওলাব এতিয়া হাগি দিম খাবি কালি মই ৰাতিপুৱা পিছফালে হাগি থৈছো যা হিয়া খাব সদায় কাজিয়া লাগি থাকে আমি যাওঁ শৈশৱ জীৱনৰ আটাইতকৈ মধুৰ আৰু কলুষতাবিহীন সময় এইখিনি হাঁহি ধেমালি খং ৰাগ কাজিয়া এই সকলোৰে সমাহাৰ এই সময়খিনি আমাৰ ৰাজু ঋতু মিথুন দেবেন ইহঁতৰো শৈশৱ আনতকৈ পৃথক নাছিল একেখন গাঁৱতেই জন্ম হৈ একেখন গাঁৱৰেই নদীত সাঁতুৰি নাদুৰি পথাৰত বগাই গছ বগাই সিহঁতে একেলগেই ডাঙৰ হৈছিল কিন্তু সময় পৰিৱৰ্তিত সময়ে সকলোকে নিজৰ নিজৰ কামত ব্যস্ত কৰোৱালে আজি প্ৰায় 15 বছৰৰ মূৰত সিহঁত আকৌ একেলগ হৈছে আহকচোন চাওঁ সিহঁতে কিনো কৰি আছে নহাই হ'ল দেখোন ঐ ৰাজু ঐ তহঁতি অহাই নাই যে ঐ মই কেতিয়াবাই আহিলোঁ আহা জলদি এইকেইটা আহিছোঁ ইমান দেৰি কৰি আছে এটা আহিছে হ'ব লগ মিঠুন আহিলে ঐ ইমান দেৰি কৰা যে মোৰতো সময় নাই না হাতত মোৰ টকা গন্তি কৰোঁতে বহুত সময় যায় ৰাজু আহি আছে ৰ আহা বহিছোঁ বাদ দিনা তোৰতো হাততো বহুত সময় থাকে মোৰতো সময় নাই হাতত ৰাজু আহি আছে দেবেনো আহি আছে এইখন কালি থাৰ্ড গাড়ী ভাল লাগিছে टमटम ले ऐसे की टमटम उठा हां मेरा अपना राजू आ गया बैठ कैसन खबर हां मजा तू बहुत दिन बाद मजा बो जगह कोन किंतु बहुत दुनिया सिलेक्ट কৰিছে দেই তো কেতিয়া আহিলে বাহিৰৰ পৰা হল দুদিন হৈছে মোৰ হা তোৰ ঠিক আছে ভাল মই কম বিজনেস না বহুত বাটা বাটি মোৰ বিজনেস হায়দৰাবাদ জপা হাই নাই নহয় হয় তো তোৰ কাম বন গাতে আৰু কিবা কিবি কৰি আছো বেকাৰ কিমান থাকিবি আৰু তই আৰু কিবা এটা কৰি চলি আছো ঐ তু জায়গা কোন কিন্তু বহুত ধুনিয়া সিলেক্ট কৰিলি এইখন জায়গাত বহুত স্মৃতি আছে আমাৰ কি ক কম গা ধুলো না গুটে গিটাই বাৰ বাদ দে এইবিলাক দেবেন কোট দেবেন আহি আছে বুলি কৈছে ঐ দই আহি আছে ঐ ঘুৰিয়া এফালে ঘুৰিয়া বৰ ষ্টাইল হৈ গ'ল দেই ইয়াৰ তছমা পিন্ধি গোটেইটো মিনিষ্টাৰ একদম নাই স্কুলটো ভাল নাই মোৰ তাতো সমান নহয় এই মোৰ নিচিনা দামী চাৰ্ট আছে তহঁতৰ হা হয় দে কিমান লাগি থাকো হ'ব দে মন থাকে আজি ইমান দিনৰ মই লগ পাইছোঁ এইটো কথা বাইকখন মজা লাগিছে কিন্তু দেই তাৰ মজা লাগিছে বাইকখন এইখন বাইক কি এই থাৰ লৈছে জানো নাই থাৰ কলা কথা তবে এইখনৰ কথাই বেলেগ কি মোৰতো 27খন থাৰ আছে 27 হা ঐ ভাই আহিলি সেলফি এখনকে উঠি লওঁ বুজিছ তই আমাক লগ ধৰিব চেলফি ল'ব আহিছ
আৰে ফেচবুকৰ কথা আছে ন কৰি লওঁ তেতিয়া ফেন্সখিনিয়ে গম পাব ফেন্সো আছে আৰে কি কবি আৰু আহিবই নিদিয়ে বাকী খবৰ ক ভালে দে ঠিকে আছে ঠিক আছে তোৰ ইমান ফেন্স আছে নে বহুত ফ্ৰেণ্ডছ আৰু কি কবি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ন ফ্ৰেণ্ডছ মানে ভৰ্তি হৈ আছে আহিবই নিদিয়ে মানে কি কবি আৰু বাকী কচোন তহঁতৰ খবৰ মইতো পাতা পাতিম মোৰ বিজনেছ কি কৰি আছ মোৰতো গাড়ী ব্যৱসায় সেইবিলাক টকা গন্তি কৰি মোৰ সময়ে নাই বাকী কচোন জীৱনটো কাৰ কি চলিছে কোনে কি কৰি আছ হয় মই কম ময়ে মালদাৰ না আৰে মই মালদাৰ নাই এতিয়া তই ইমান মালদাৰ নে তেতিয়াহ'লে তোৰ তাতে ভ্লগ এটা বনাই দিওঁ বনাবি মোৰতো 5টামান ঘৰে আছে কি ক মোৰতো 27খন থাৰ আছে অহা সপ্তাহটো অধিয়ে আনিম অডিও আনিম বাপৰে তই বেলেগ ধনী হৈ গ'লি মালে মাল মোৰ কি ৰাজু মোৰ আৰু কি আৰু মোৰ গাড়ী ঘোঁৰাত ইণ্টাৰেষ্ট নাই কোম্পানী কামত ছুইজাৰলেণ্ড নেডাৰলেণ্ড থাইলেণ্ড যেনে সেইবোৰে আৰু লাইফ বুজিছ লাইফ মোৰ ক'ৰ পৰা ক'ত গুচি গ'লো ঠিক নাই তোক দেখিলে মোৰ বেয়া লাগে বুজিছ ঘৰত বেকাৰ থাকি থাকি পেট পেলাই পেলাই এয়া হৈছে ইয়াৰ আমাৰ লগত আহি গ'লো লাইফ মইতো কৈছো না ইয়াক আছোঁ দে মই ইয়াতে আছোঁ ইয়াতে ভালে আছোঁ দে মই বাকী দেবেন তোৰ কচোন মোৰ আৰু কি কবি মজাই মজা মানে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ন তোৰ মোৰ টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম এইবোৰৰ পৰা আহৰিয়ে নাপাওঁ মান্থলি মোৰ তোৰ 10 লাখ মান টকা ইনকামেই হয় কি কবি গমেই নাপাওঁ গণিবহে লাগে খালি পইচা তোৰনো কি আছে আমিতো চেটে হৈ গ'লো হয় নে নহয় ইয়াক কৈছো মই গাঁৱত কিমান থাকিবি তই মই গাঁৱতে আছোঁ দে কিবাকে থাকিম দে হেল্ল' ৰাজু ক কি পইচা লাগে কিমান 2 লাখ লৈ ল'বি 2 লাখ এক্সিডেণ্ট কাৰ কি হ'লো ভাইটি ক'ত হৈছে 2 লাখ মই ক'ত পাওঁ ক'ত অপাৰেশ্যন হ'ব মই 2 লাখ টকা ক'ত পাওঁ কচোন তই মই গৈ আছোঁ তই মিলাই ৰ যাম ৰ হ'ব দে তই হাত না জান মোৰ ভাইটি এক্সিডেণ্ট হ'ল 2 লাখ টকা ক'ত পাম কচোন তই দে না 2 লাখ টকা এটা মিথুন তই যে ধেমালি কৰ আৰু 2 লাখ টকাৰ কাৰণে তই ইমান চিন্তা কৰি আছ তইতো মালদাৰ মানুহ আৰু ভাইটিৰ বেমাৰ হৈছে এক্সিডেণ্ট হৈছে 2 লাখ টকা কি নোৱাৰো 2 লাখ টকা মই ক'ত পাওঁ এতিয়া কচোন তই 2 লাখ টকাৰ মামুলি হাৱা আছে মই 2 লাখ টকা ক'ত পাম তই দে না 2 লাখ টকা এটা মিথুন 2 লাখ টকাৰ কাৰণে এইবোৰ কৰি নাথাকিবি নহয় সোনকালে যা মই তোৰ আগত ধনী বুলি মুখা পিন্ধি আছিলো মোৰ 1 টকা নাই হাতত তই দে না 2 লাখ টকা এটা আমি কৰি নাথাকিছে অপাৰেশ্যন দে তহঁতি 2 লাখ টকা দে না মই কি কৰোঁ এতিয়া ক না তহঁতি তহঁতি সহায় কৰিছোঁ ন ই সঁচাই কৈছে বোলে কথাবোৰ 2 লাখ টকা না মোক দে না লগৰবোৰৰ মানে কৈ থৈ পাইছোঁ আচলতে কি জান মিথুন ময়ো তোৰ দৰে একে পানীৰ মাছ তোক দিবলৈ মোৰ হাতত একো সম্পত্তি কিমান দিনে ধনীৰ মুখা পিন্ধি আছিল পাৰিলে মোক তই ক্ষমা কৰি দিবি তই মোক 2 লাখ টকা দে বেয়া নাপাবিও ময়ো তহঁতৰ ওচৰত সৰু হ'বলগীয়া হয় বুলিয়ে ময়ো ধনীৰ মুখা পিন্ধি আছিলোঁ হ'ব দে কিবা এটা কৰিম দে ভাইটি মৰি যাব মই কি কৰিম ভাইটি নহ'লে মৰি যাব আমিবোৰ আছোঁতো আছোঁ আমি মোৰ অলপ পইচা আছে বুজিছনে মই তোক তাকে দিম দিবিচোন ভাইৰক বচাই লওঁ ভাইৰক বচাম যাব আছে যদি ইয়াক সহায় কৰ বুজিছনে মই পইচা দিম বুলি ভাবি এটা মোৰ কথা মানিব মানিম কথাটো শুন আচলতে কি জানো আজি ইমান দিনৰ মূৰত যেতিয়া মই তোক লগ পাইছোঁ ন ঘৰত বৰ উন্নতি হোৱা দেখি মোৰ বৰ ভাল লাগিছে
তুমি যেতিয়া মই শেষত গম পাইছোঁ তহঁতি ধনী হোৱাৰ এখন মুখা পিন্ধি আছিলোঁ মই বৰ দুখ পাইছোঁ জানো তহঁতিনে মই গাঁৱত থকাৰ কাৰণে হাঁহিছিলে ন আচলতে কি জান মই খেতি বাতি কৰি আছোঁ যদিও মই জীৱনটো বৰ সুখী আছোঁ তহঁতৰ মুখা পিন্ধা নাই নহয় তহঁতিও মুখাবোৰ খোল আৰু বুজিছ জীৱনটো মুখা খুলি জীয়াই থাকিবলৈ শিক বুজিছনে ঠিকেই কৈছ ইমান দিনে আমি যি ধনীৰ মুখা পিন্ধি আছিলোঁ এতিয়াৰ পৰা আৰু সেই মুখা খুলিলোঁ পাৰিলে আমাক ক্ষমা কৰি হ'ব দে আমিও আজিৰ পৰা দিহঁতাই কাম কৰি যাম আৰু ন হ'ব দে ইয়াৰ ভাইকৰ ওচৰলৈ যাওঁ দেৰি হৈছে ব'ল আপোনালোকে বাৰু জানেনে জীৱনটো কেতিয়া সহজ হৈ পৰে জীৱনটো সেই তেতিয়াই সহজ হৈ পৰে যেতিয়া আমি নিজকে আইনাত চাই নিজেই ভাল দেখোঁ মুখা পিন্ধা মানুহৰ বাবে এই কামটো বৰ সহজ নহয় কিন্তু নোৱাৰে তেওঁলোকে নিজকে আইনাত মূৰ তুলি চাব গোটেই পৃথিৱীক বুৰ্বক সজালেও নিজৰ ওচৰতেই সদায় ঘৃণনীয় হৈ ৰয় তেওঁলোক গতিকে আপুনিও যদি বিচাৰিছে মূৰ তুলি জীয়াই থাকিবলৈ যদি বিচাৰে নিজকে সগৌৰৱেৰে আইনাত চাবলৈ তেনেহ'লে মুখা খুলি পেলাওক নিজৰ প্ৰকৃত ৰূপেৰে জীয়াই থাকক সততাৰ যাত্ৰা আৰম্ভ কৰক চাব আপোনাৰ বাবেও জীৱনটো তেনেই সহজ হৈ পৰিব